সহজ পথ বহুতো আছিল, অথচ তেওঁ বাছি ল'লে ৰাইজৰ লগত সংগ্ৰামৰ পথ। তথাপিও তেওঁ কয়, সংগ্ৰাম আমাৰ পৰিচয় নহয়, পৰিচয়ৰ বাবে আমাৰ এই সংগ্ৰাম। ইচ্ছা কৰা হ'লে তেওঁ চামিল হ'ব পাৰিলেহেঁতেন ৰজাঘৰীয়াৰ মিছিলত। জাতীয় স্বাভিমান বন্ধকত থৈ যি বাটেৰে বাট বুলিছিল তেওঁৰে অগ্ৰজে। পঞ্চ শ্বহীদৰ সমাধি গছকি চিঞৰিব পাৰিলেহেঁতেন কা জাতিৰ বাবে ভাল। কিন্তু তেওঁ নোৱাৰে। তেওঁ যে অবিশ্বাসৰ বিপৰীতে বিশ্বাসৰ ঠিকনা। দৰদাম কৰিব নোৱাৰা জাতিৰ আপোচহীন সেনানীৰ সেনাপতি তেওঁ। লাই পুলিৰ লাচিত তেওঁ লুৰিণজ্যোতি গগৈ।